হেল্ল' বন্ধু-বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল আৰু মোৰো ভাল। আজি হ'ল সৰস্বতী পূজা আৰু সৰস্বতী পূজাৰ সকলোলৈ বহুত বহুত শুভকামনা থাকিল, শুভেচ্ছা থাকিল। আৰু আজি আমাৰ বিবাহৰ মানে তাৰিখ। আজি আমাৰ তুমি গা ধুই আহা, যোৱা। সৰস্বতী পূজা কৰিব না, ইয়াতে পূজা দিব লাগিব, আমি মন্দিৰত যাব লাগিব, হয়নে নহয়? তাৰপিছত আজি আমাৰ বিবাহৰ তাৰিখো পৰিছে। আজি 8টা বছৰ সুখে দুখে পাৰ কৰিলোঁ আৰু বাকী বছৰবিলাকো ভালে কুশলে যাওক, সেইকাৰণে আমি আৰু মন্দিৰতো যাম আৰু ঘৰতে সৰস্বতী পূজা এনেকৈ এখন ঠগি দিম মই। এতিয়া কালিৰ পৰা বতৰটো মানে ইমান বেয়া হৈছে, বৰষুণ ইমান ঠাণ্ডা পেলাই দিছে আৰু বেয়া লাগে সৰস্বতী পূজাৰ দিনা এনেকুৱা বতৰটো বেয়া হ'লে। কিন্তু এতিয়া 10টাই বাজিব, এতিয়া অকণমান বতৰটো ভাল লাগিল। আৰু এনেকুৱা যিকোনো পূজা মানে উপলক্ষে কি বতৰ বেয়া থাকিলে ভাল নালাগে। আৰু সকলোৱে ছাত্ৰ ছাত্ৰীসকল স্কুলত যাব, কলেজত যাব, ধুনীয়াকৈ সাজি কাজি, হয়নে নহয়? আজি সৰস্বতী পূজাৰ দিনা আমিও আগতে গৈছিলোঁ স্কুলত থাকোঁতে। আৰু এয়া মই এনেকৈ মেখেলা চাদৰ পিন্ধি লৈছোঁ, এনেই চিম্পুলকৈ একযোৰ পিন্ধি লৈছোঁ। আৰু এতিয়া মই ঘৰত পূজাখিনি দি তাৰপিছত মন্দিৰত যাম। আৰু গ'লেতো অকণমান দেৰি হ'বই, আৰু স্কুলৰ পূজা সোনকালে শেষ কৰিব, সেইবাবে যদি যাওঁ পালে অলপ সেৱা কৰি আহিম। আৰু ঘৰততো মই পূজা দিমে, ৰেডি কৰি লৈছোঁ গোটেইখিনি বস্তু, মাইনাৰ কিতাপ আৰু ঠগিখনো সজাই লৈছোঁ। সৰস্বতী মাৰ ফটো আছে। সেই তাৰ আগতে আপোনালোকক মোৰ ভিডিঅ'লৈ সকলোকে বহুত বহুত স্বাগতম জনাইছোঁ। তেতিয়াহ'লে ভিডিঅ'টো চাই থাকক। আৰু মই ঘৰতে এনেকৈ সৰস্বতী পূজা কৰিলোঁ, প্ৰত্যেক বছৰে এনেকৈ কৰোঁ। আৰু থাপনাতে কৰি ঠগি এখন দি দিছোঁ মাইনাহঁতৰ স্কুলত। এতিয়া ৰেডি হ'লোঁ, মই মুঠু চুচা নাছিলোঁ, এতিয়া মুঠু চুচিলোঁ, পূজা দিলোঁ ঘৰত দি। এতিয়া আমি মন্দিৰত যাওঁ ব'লক আমাৰ লগতে। এয়া মাইনাও ৰেডি হ'ল, এতিয়া যাওঁ ব'লক, তাতে মন্দিৰত লগ পাম। সেইদিনাখন জানুৱাৰীৰ 1 তাৰিখে মন্দিৰত যাওঁতে বাহিৰটো দেখাইছোঁ চাৰিওপিনে, ভিতৰত দেখাব পৰা নাই। আজি যদি পাৰোঁ দেখুৱাম, তেতিয়াহ'লে ব'লক। মন্দিৰত আহি পালোঁ। আৰু আমি মা বাগেশ্বৰী মাৰ মন্দিৰত আহিলোঁ আৰু খোজকাঢ়ি আহিছোঁ, কাৰণ আজি বৰষুণ পৰি আছে, পিলপিলি নাপালোঁ, সেইবাবে বেছি দূৰত নহয় আমাৰ ঘৰৰ পৰা, সেইবাবে আমি খোজকাঢ়ি আহিলোঁ। আৰু স্কুলতো যাম বুলি ভাবিছোঁ, কিন্তু স্কুলত আমাৰ যোৱা হোৱা নাছিল, কাৰণ স্কুলত ইয়াতে ৰাজহাঁহ থাকে মন্দিৰৰে, ইমান ধুনীয়া। আৰু ইয়াতে এইবাৰ আমি পূজা দিবলৈ আহিলোঁ, মন্দিৰত সোমালোঁ। আৰু স্কুলততো প্ৰত্যেক বছৰ যাওঁ, মানে ভাল লাগে, কিন্তু এইবছৰ মানে কৰোণাৰ পৰিস্থিতিৰ কাৰণে বেছি ডাঙৰকৈ মানে পূজা পাতা নাই। এনে সোনকালে যাব দিছিল, তাৰপিছত ঠাণ্ডাৰ কাৰণে অকণমান দেৰিও হ'ল। ভাবিছিলোঁ যে ইয়াতে পূজা দি তাতে স্কুলত যাম, কিন্তু স্কুলত যোৱা নহ'ল, দেৰি হৈ গৈছে। ইয়াতে পূজা দি ইয়াতে মা বাগেশ্বৰী মা তাতে ইয়াতে অলপ দেৰি হ'ল। মন্দিৰত আহিলেতো অকণ দেৰি হ'বই। আৰু যিহেতু মই ঘৰতে পূজাটো কৰিছোঁৱে, আৰু আপোনালোকক মই মন্দিৰৰ ভিতৰ ভাগটো অকণমান দেখাই দিছোঁ, আৰু আপোনালোকৰ দৰ্শন কৰক। আৰু মা বাগেশ্বৰী মাৰ মন্দিৰত আমি 1 তাৰিখে আহিছিলোঁ, সেইদিনাখন বহুত ভিৰ আছিল। বাহিৰটোহে আপোনালোকক দেখাইছোঁ, ভিতৰ ভাগটো দেখাব পৰা নাই, সেয়েহে আপোনালোকক অকণমান দেখাই দিছোঁ, আৰু আপোনালোকে দৰ্শন কৰক। আৰু আমাৰ পূজা দিয়া হৈ গ'ল, আৰু এতিয়া আমি চাৰিওপিনে অকণমান ঘূৰিম। কিন্তু ইয়াতে মা বাগেশ্বৰী মা তাতে সদায় ভিৰে থাকে, কিন্তু আজি অলপ ঠাণ্ডাৰ কাৰণে অকণমান কম আছিল মানুহ, কিন্তু সদায় ভিৰ। তথাপি আমি লাইনত খাৰা হৈছোঁ আৰু সেনেকৈ। আৰু চাৰিওপিনে মই এইবাৰ ঘূৰি আছোঁ মা বাগেশ্বৰী মাৰ মন্দিৰৰ। আৰু সেইদিনাখন 1 তাৰিখে আহাতে বহুত ভিৰ, এনেকৈ ঘূৰা
যোৱাই নাছিল আৰু এনে অকণমান খালি পূজাখিনি দিয়ে ওলাই যাব লাগিছিল আৰু আজি অলপমান ভিৰটো কম আৰু দেখিছেনে বতৰটো ইমান ঠাণ্ডা মানে সেইদিনা সৰস্বতী পূজাৰ দিনা বৰষুণ মানে নহয়েই এই বছৰ কিয় জানে এনেকুৱা বৰষুণ হ'ল আৰু প্ৰত্যেক বছৰে আমি এনিভাৰ্চিটিৰ দিনা এনেকৈ মন্দিৰত আহোঁ পূজা দিওঁ বছৰবিলাক আমাৰ ভালে কুশলে যাওক বেমাৰ আজাৰ নোহোৱাকৈ সকলো আৰু মন্দিৰত আহিলেতো সকলোৰে মংগল কামনাও কৰোঁ সকলোৰে ভাল হওক এই পৃথিৱীৰ মানুহ সকলোৰে ভালে হওক এই বেমাৰ চেমাৰ চব দূৰ হৈ যাওক তাকে কামনা আৰু ইয়াতে শিৱ বাবাৰো শিৱলিংগ আছে ইয়াতে আমি পানী ঢালি আছোঁ আৰু গছৰ এটা তল আছে ইয়াতে এনেকৈ তাতে পূজা কৰি ইয়াতে পানী ঢালিব লাগে আৰু ইয়াতে পূজা দি আছোঁ আৰু এতিয়া আমি পূজা দিয়া শেষ হৈ গ'ল আৰু এতিয়া আমি ঘৰলৈ আহিলোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই ঘৰ আহি পালোঁ আৰু এতিয়া দুপৰীয়াটো অলপ খিচাৰিয়ে খাম আজি যিহেতু আজি সৰস্বতী পূজাও আৰু ইয়াৰ খিচাৰি বনাই খালোঁ ক'লে আৰু এতিয়া মোৰ বান্ধৱী এটা আহিব আৰু এতিয়া মই পায়স অলপ আৰু আজি সৰস্বতী পূজা এনিভাৰ্চাৰী দুয়োটা উপলক্ষে অকণমান মই পায়স বনাইছোঁ আৰু মোৰ এটা বান্ধৱী আহিছে আৰু বান্ধৱীটো দি দিছোঁ এনেকৈ সজাইছোঁ তোক ক'লোঁ অকণমান ভিডিঅ' কৰিম না তাই কৈছে কৰা এনেকৈ কৈছে তাৰপিছত অকণমান ভিডিঅ' কৰিলোঁ আৰু আপোনালোকে আজিৰ ভিডিঅ'টো কেনেকুৱা পাল চাই যদি ভাল লাগিছে তেতিয়াহ'লে লাইক এটা কৰি দিব আৰু কমেণ্ট কৰি জনাব আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা ঘণ্টাটো দবাই দিব আৰু আহিব লগা ভিডিঅ'বোৰ তেতিয়াহে মোৰ পাই থাকিব আৰু শ্বেয়াৰ কৰি দিব ভিডিঅ'টো আৰু ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চোৱাৰ বাবে বহুত ধন্যবাদ জনাইছোঁ বন্ধু বান্ধৱীসকল আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে তেতিয়াহ'লে আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিম আজিলৈ বন্ধু বান্ধৱীসকল আজিলৈ বাই বাই মই তাইক হাই বুলি ক'ব দিছোঁ তাই এনেকৈ কৰি দিছে তাই অলপ এনেকৈ হাঁহি তামচা কৰি থাকোঁ আমি আৰু মাইনাও মানে সিহঁতক খাব দিছোঁ মাইনাও খাব ধৰিছে আৰু